ঐ শুনিছো না বহুত ভাগৰ লাগিছে পানী গছলে শুনজনী মেডিকেলৰ পৰা গৈ আহিলি নেকি ডক্টৰেতো দিছে বহুত ঔষধ সেইবিলাক ঔষধকেইটা খালি বোলে মই গৰ্ভৱতী হম দে নহ'লে ভালে হ'ব 10 বছৰে হ'ল বিয়া পাতা সন্তানৰ মুখে দেখা নাজিলে কিনি মানুহগিলা ইমান কৈ কিবা কিবি বাপক ঘৰ পৰা নাই কাৰণে দাড়ি গাজা খোৱা আনিব দিছো আনিছ শুনজনী দাড়ি গাজা ঔষধ কিনি বোলে ইমান চাৰ্জাৰ খোৱা আনিব দিয়নো তই ডাক্তৰৰ পৰা ইমান লাজ পিছকে কৈছ মই ইমান লাজ লাগে তিহে তো দাড়ি গাজা ঔষধ বোলে ইটো ল তুহে নেকি নহয় এইয়া উল্টা পাল্টা নহ'লে হ'ল ঔষধগিলা নহয় দে মই কৈ কানিছো আৰু এইটো ফটো খালি মানে দাড়ি গাজি পেলাব নাই এইবিলাক গাজিব পেলে দে তলে ওপৰে মইহে জানো মানুহগিলা দাড়ি নাইকিনে ইমান লাজ দে এইখিনিহে আছে কিন্তু এইবিলাক নাই না দে বাৰু গাজাৰিটো গাজি থাকিব তই খুট খোৱা নিদিবি খাই থাকিবি যাতে অতি সোনকালে তই মায়ে হ'ব পাৰ আৰু মই যাতে সোনকালে বাপক হ'ব পাৰ মই ভাবিছিলো চালা এনেকুৱা হ'ব বুলিকে হে তই আগত দিয়া প্ৰায় মই কৈছো যেনেকুৱা দিছিলি তই হাতত হে অলপ মই কৈছো নাই নেকি পাপিষ্ট চালা হে বুজি নাপা নেকি অলপ ভাই চাই আনিব লাগে হে নাজনে কান্দি থাক দে যিমান পাৰ যেকে মইহে গৰ্ভৱতী হ'বলো এতিয়া মোৰ কি হ'ব এইগিলা হে ইছ কান্দো যিমান পাৰ কান্দো তই হে কান্দি থাক যিমান পাৰ কান্দি থাক তই হে চালা ইছ কি হ'ব মোৰ এতিয়া ইছ বুজি নাপাতি নেকি লালা পতা no.